সদৌ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আলমগঞ্জ দামপুৰ ABGU জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইউসুফ নবী তালুকদাৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আমাৰ হাতত তথ্য অহামতে পৰ্বতজোৰা দামপুৰৰ ABGU জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইউসুফ নবী তালুকদাৰে লেটাৰ মাৰ্কসহ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এইবুলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এটাৰ পিছত আন এটাকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে মানসিকভাৱে ভাগি পৰিছিল। সেইবাবে পৰীক্ষাৰ ফলাফল ভবামতে হোৱা নাই বুলি ছাত্ৰ-ছাত্ৰীয়ে মত প্ৰকাশ কৰিছে। ছাত্ৰগৰাকীৰ মন্তব্য আমাৰ হাতত আছে। এই মন্তব্য আপোনালোকক এবাৰ শুনাই লৈছোঁ। মোৰ নাম ইউসুফ নবী তালুকদাৰ, মোৰ গাঁও ঘোটাপাগৰা পাটু, মোৰ স্কুলৰ নাম ABGU জাতীয় বিদ্যালয় দামপুৰ। ফলাফল ওলাইছে, তোমাৰ রেজাল্ট কেনেকুৱা হৈছে? ভাল হৈছে, ভাল লাগিছে, আনন্দ লাগিছে। ডক্টৰ হ'বলৈ ইচ্ছা আৰু আশা আছে মোৰ। ছাৰসকলৰ ভূমিকা বেছি আছে। ছাৰসকলে ভালকৈ শিক্ষা দিছে আৰু শিক্ষাগুৰুসকলৰ পৰাই আমি ইয়াত উচ্চ স্থান পাবলৈ সক্ষম হৈছোঁ। হয়, প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে আমাৰ যি ফলাফল ভাল হ'ব পৰা নাই আৰু যি পৰিমাণে আশা সেই পৰিমাণে হোৱা নাই প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে। মোৰ নাম ৰুমানা পাৰবিন, মোৰ ঘৰ দামপুৰত আৰু স্কুলৰ নাম ABGU জাতীয় বিদ্যালয়। বহুত ভাল লাগি আছে আৰু রেজাল্ট ভাল হৈছে, সেইকাৰণে মা দেউতাকো ভাল লাগি আছে, টিচাৰকো ভাল লাগি আছে, আমাকো ভাল লাগি আছে। LLB পঢ়াৰ আশা আছে মোৰ। মোৰ নাম ৰফিকুল হক, মোৰ গাঁও দামপুৰ পাদৱান। এইখন গাঁৱৰে মই এইখন স্কুলৰ অধ্যক্ষ। 2009 চনত মই স্কুলখন স্থাপন কৰিছিলোঁ। বহুত ভাল লাগিছে মোক ভাল ফলাফল দেখুৱাৰ কাৰণে। ইয়াতকৈ যাতে আমি আৰু মানে ভাল ফলাফল দেখুৱাব পাৰোঁ, এইটোৱে আৰু যাতে ছাত্ৰ ছাত্ৰীক ভাল মানে শিক্ষা দিব পাৰোঁ, সমাজত যাতে উন্নতি হয়, সেইখিনি আৰু। মই মেইন কাৰণটো ভাবোঁ যে এইবাৰ প্ৰশ্নকাকত ফাদিল হৈছিল আৰু ফাদিল হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভ্ৰান্তিত পৰিছিল আৰু পৰীক্ষা যিটো দীঘলীয়া মানে ৰুটিন মানে দীঘলীয়া সময় দিছিল, এই সময়খিনিত মানে ছাত্ৰ ছাত্ৰীসকল বিভ্ৰান্তিত পৰিছিল। মানে আগত যিখিনি প্ৰিপেয়াৰ লৈছিল সেইখিনি মানে লাহে লাহে সিহঁতৰ মানে কি হৈ গৈছিল, মানে ষ্টাডি কৰাটো সিহঁতৰ মানে মনোযোগ নোহোৱাই হৈছিল, মানসিকভাৱে সিহঁতে ভাঙি পৰিছিল। মই আমাৰ এইবাৰ যিটো আমাৰ ক্লাছ 10 আছে, এইটোৰ কাৰণে আৰু ইয়াতকৈ মানে ভাল ফলাফল দেখুৱাৰ কাৰণে আমি প্ৰিপেয়াৰ লৈ আছোঁ, যাতে আমি ধুবুৰী ডিষ্ট্ৰিক্টত নহয় গোটেই অসমতে আমি নাম জগাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰিপেয়াৰ লৈ আছোঁ। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম তালুকদাৰৰ ৰিপৰ্ট, News 365 অসম।